নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ জ্ঞান মন্দিৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি 15টা এনেকুৱা ধৰণৰ জিকে কুৱেশ্যন এনচাৰ আলোচনা কৰিম, যিকেইটা বিভিন্ন ধৰণৰ এক্সামত আহি থকা দেখিবলৈ পোৱা যায়। আৰু বন্ধু বান্ধৱীসকল, তোমালোক যোনসকল মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ জাতীয় পতাকাৰ গেৰুৱা ৰংটোৱে কি সূচায়? অপশ্যন এ সাহস আৰু ত্যাগ, অপশ্যন বি শান্তি আৰু পবিত্ৰতা, অপশ্যন চি ধৰ্ম আৰু ন্যায়, অপশ্যন ডি আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সাহস আৰু ত্যাগ। 2 নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি কুসুম্বৰ ভূঞা, অপশ্যন চি মহেন্দ্ৰ কন্দলী, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মহেন্দ্ৰ কন্দলী। থাৰ্ড কুৱেশ্যন, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি? অপশ্যন এ সতী বেউলা, অপশ্যন বি এৰাবাটৰ সুৰ, অপশ্যন চি চামেলি মেম চাহাব, অপশ্যন ডি ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এৰাবাটৰ সুৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে? অপশ্যন এ এণ্ডিছ পৰ্বতমালাই, অপশ্যন বি হিমালয় পৰ্বতমালাই, অপশ্যন চি জোৰাল পৰ্বতমালাই, অপশ্যন ডি বিন্ধ্যা পৰ্বতমালাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জোৰাল পৰ্বতমালাই। 5 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগে নেফা বুলি জনা গৈছিল? অপশ্যন এ নাগালেণ্ড, অপশ্যন বি মিজোৰাম, অপশ্যন চি মেঘালয়, অপশ্যন ডি অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অৰুণাচল প্ৰদেশ। 6 নম্বৰ কুৱেশ্যনটো হ'ল জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিল? অপশ্যন এ এনি বেচাণ্ট, অপশ্যন বি সৰোজিনী নাইডু, অপশ্যন চি ইন্দিৰা গান্ধী, অপশ্যন ডি পুতলী বাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰোজিনী নাইডু। 7 নম্বৰ কুৱেশ্যনটো হ'ল কামাখ্যা মন্দিৰলৈ যোৱা পুৰণি পথটো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ মহিৰংগ দানৱ, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি ভগদত্ত, অপশ্যন ডি আকবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰকাসুৰ। 8 নম্বৰ কুৱেশ্যনটো হ'ল হীৰাকুণ্ড বান্ধ কোন নদীত নিৰ্মাণ কৰা হৈছে? অপশ্যন এ কৃষ্ণা নদী, অপশ্যন বি মহানদী, অপশ্যন বি কাবেৰী নদী, অপশ্যন ডি নীল নদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহানদী। 9 নম্বৰ কুৱেশ্যনটো হৈছে সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহটোৰ নাম কি? অপশ্যন এ মংগল, অপশ্যন বি বুধ, অপশ্যন চি শুক্ৰ, অপশ্যন ডি শনি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বুধ। 10 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ মুঠ মহাদেশৰ সংখ্যা কিমানখন? অপশ্যন এ 4খন, অপশ্যন বি 6খন, অপশ্যন চি 7খন, অপশ্যন ডি 8খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 7খন। 11 নম্বৰ কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? অপশ্যন এ বৃহস্পতি,
অপশ্যন বি শনি, অপশ্যন চি ইউৰেনাছ, অপশ্যন ডি পৃথিৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৃহস্পতি। 12 নম্বৰ কুৱেশ্যন, ভাৰতৰ ভিতৰত সৰ্বাধিক পিঁয়াজ উৎপাদন কৰা ৰাজ্য কোনখন? অপশ্যন এ গুজৰাট, অপশ্যন বি মহাৰাষ্ট্ৰ, অপশ্যন চি কেৰেলা, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ। 13 নম্বৰ কুৱেশ্যন, ভাৰতৰ ভিতৰত সৰ্বাধিক কাজু বাদাম উৎপাদন কৰা ৰাজ্য কোনখন? অপশ্যন এ তেলেংগানা, অপশ্যন বি কেৰেলা, অপশ্যন চি ছিকিম, অপশ্যন ডি পশ্চিম বংগাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰেলা। 14 নম্বৰ কুৱেশ্যনটো হৈছে তাজমহল কোনখন নদীৰ কাষত অৱস্থিত? অপশ্যন এ গংগা, অপশ্যন বি যমুনা, অপশ্যন চি কাবেৰী, অপশ্যন ডি গোদাবৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। 15 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাজধানী ক'ত অৱস্থিত? অপশ্যন এ দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি কানপুৰ, অপশ্যন ডি অসম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী। 16 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচলৰ পৰা বৈ আহি অসমৰ ব্ৰহ্মপুত্ৰ নদীত মিলিত হোৱা নদীখনৰ নাম কি? অপশ্যন এ জীয়া ভৰলী, অপশ্যন বি কলং নৈ, অপশ্যন চি দুধ নৈ, অপশ্যন ডি পাগলাদিয়া। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ যদি তোমালোকে জানা তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তো আজিলৈ ভিডিঅ'টো ইমানেই। আৰু এটা নতুন ভিডিঅ'ৰ লগত তোমালোক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।